যেহেতু আগন্তুক 2021 চনৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচনত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুই আমাৰ যেহেতু 4খন জিলা বৰ্তমানৰ বিটিআৰত আছে তো আমি এই 4খন জিলা কেন্দ্ৰ কৰি আজি এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ আৰু এই সংবাদমেলৰ জৰিয়তে আমি প্ৰথমতে ক'ব খুজিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি কোনো ৰাজনৈতিক দলক সমৰ্থন জনোৱা নাই আমি ৰাইজক বিবেক ভোটৰ আহ্বান জনাইছোঁ কিন্তু আমি এটা কথা 4খন জিলা সমিতিয়ে সিদ্ধান্তত উপনীত হৈছোঁ যে আগন্তুক নিৰ্বাচনত আমি বিপিএফ তথা হাগ্ৰামা মহিলাৰী আমি বিৰোধ কৰি যাম তাৰ কাৰণ এটাই বিগত সময়ছোৱাত যেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ক্ষমতাত আছিলে তেতিয়া সংখ্যালঘু ৰাইজৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই যদি উন্নয়ন হৈছে 2-4জন দলীয় মানুহৰ উন্নয়ন হৈছে সংখ্যালঘু মানুহৰ আবেগ অনুভূতিক লৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খেলা কৰি আহিছে আৰু আমি এতিয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আৰু খেলা কৰিবলৈ নিদিওঁ আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেতিয়া ক্ষমতাত আছিল সেই সময়তে বেছিভাগ সময়ত গোষ্ঠী সংঘৰ্ষ হৈছে সংখ্যালঘু মানুহক হত্যা কৰা হৈছে সংখ্যালঘু মানুহ আহত নিহত হৈছে সংখ্যালঘু মানুহৰ ঘৰ জ্বলি পুৰি ছাই খাই হৈ গৈছে সংখ্যালঘু মানুহৰ বহুতো মাটি অবৈধভাৱে দখল কৰা হৈছে গতিকে এই সুযোগ আমি এতিয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক নিদিওঁ আমি বিটিএডিৰ 4খন জিলাৰ আমাৰ যি নেমচু আছে হাগ্ৰামা বিৰোধী কৰিব অহা কাইলৈৰ পৰাই গাঁৱে ভূঞে আমাৰ যিসমূহ আঞ্চলিক সমিতি জিলা সমিতি আছে বিপিএফ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিব আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক সংখ্যালঘুৰ শত্ৰু বুলি আমি আখ্যা দিছোঁ কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খালি সংখ্যালঘুৰ ভোট মানে ইউজ কৰি আহিছে তেওঁ ধৰ্মীয়ভাৱে সংখ্যালঘুসকলক ব্যৱহাৰ কৰি আহিছে আপোনালোকে জানে যেতিয়া ঈদ আহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ধুনীয়াকৈ বগা এখন কুৰ্তা পিন্ধিব ধুনীয়াকৈ টুপি পিন্ধি তেওঁ সংখ্যালঘু মানে ভোট আনাৰ চেষ্টা কৰে যেতিয়া আমাৰ ইছলাম ধৰ্মৰ ৰোজা আহে তেওঁ ইফতাৰৰ আয়োজন কৰি সংখ্যালঘুসকলৰ ভোট আদায়ৰ বাবে চেষ্টা কৰে কিন্তু একো কাম নাই যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 15 বছৰত তেওঁ কৈ আছিলে যে মডেল বিটিচিৰ নামত এতিয়াও যাওক বহু সংখ্যালঘু অঞ্চল আছে তাতে এতিয়াও নদীৰ পানী খায় তাতে মানে গাঁতৰ পানী খায় বহু সংখ্যালঘু অঞ্চলত ৰাস্তা ঘাট এতিয়ালৈকে আজি দিন পৰ্যন্ত ভাল হোৱা নাই ৰাস্তা ঘাটৰ অৱস্থা বেয়া সংখ্যালঘু যুৱকসকলে চাকৰি পোৱা নাই ঠিকা পোৱা নাই ভালদৰে শান্তিত থাকিবলৈ পোৱা নাই গতিকে তেনেকা যি মডেল বিটিচিৰ শ্লোগান আছিল এই মডেল বিটিচিৰ শ্লোগানক আমি নস্যাৎ কৰিছোঁ আৰু আমি আগন্তুক দিনত হাগ্ৰামাৰ বিৰুদ্ধে আমি সমষ্টিয়ে গাঁৱে ভূঞে আমি প্ৰচাৰ চলাই যাম আমি সংখ্যালঘু ৰাইজক এটা অনুৰোধ জনাম যে সংখ্যালঘু ৰাইজসকলে হাগ্ৰামাৰ কথা মতে আপোনালোকে নচলিব হাগ্ৰামাৰ কথা মতে আপোনালোকে উঠা বহা নকৰিব সংখ্যালঘু ৰাইজসকল এতিয়া ৰাজনৈতিকভাৱে সচেতন হ'ব লাগে সংখ্যালঘু যুৱকসকল এতিয়া সচেতন হ'ব লাগে অন্যথা আমি যদি হাগ্ৰামাৰ মতে চলোঁ তেতিয়াহ'লে আমি সংখ্যালঘু ৰাইজসকল উন্নয়নৰ নামত আমি 50 বছৰ পিছুৱাই যাম গতিকে য'ত হাগ্ৰামা মহিলাৰী যাব কালি পৰহিৰ পৰা হাগ্ৰামা মহিলাৰী গো বেক হাগ্ৰামা মহিলাৰীৰ কলা পতাকা দেখুওৱা হ'ব আমি সংখ্যালঘু অঞ্চলত হাগ্ৰামা মহিলাৰীক আমি ভোট বৰ্জন কৰিম ইত্যাদি ধৰণৰ আমি কাৰ্যসূচী লৈছোঁ গতিকে সেয়াই আমি সেইটো স্পষ্ট কৰিছোঁ আপোনালোকে ভোট সংখ্যালঘুৰে যে বিজেপিক দিয়ে ইউপিপিক দিয়ে নিৰ্দলীয় কাক দিয়ে আমাৰ ক'ব লগা নাই কিন্তু যি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে সংখ্যালঘু ৰাইজৰ কাম নকৰে সংখ্যালঘু ৰাইজক মাথো ব্যৱহাৰ কৰে তেনেকুৱা নেতাক আৰু তেনেকুৱা দলক আমি বৰ্জন কৰিছোঁ নেমচুৱে হাগ্ৰামাৰ দিনতে আপোনালোকে জানে যে এবিএমচিৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামক গুলীয়াই হত্যা কৰা হৈছিল আজিলৈকে সেই ব্যক্তিজনৰ হত্যাকাৰীক কোনেও মানে উলিয়াব নোৱাৰিলে দোষীক শাস্তি দিব নোৱাৰিলে বৰ দুখৰ কথা দিন দুপৰতে এজন ছাত্ৰ নেতাক তিতাগুৰিত গুলীয়াই হত্যা কৰিলে কিয় সেই ছাত্ৰ নেতাৰ হত্যাকাৰীক আজিও চৰকাৰে ধৰিব নোৱাৰিলে ইয়াৰ ৰাজনৈতিক হত্যাকাণ্ড
ইয়াত কোনোবা ডাঙৰ বাঘা নেতা জড়িত থকাৰ কাৰণে লাফিকুল ইছলাম হত্যাকাৰীক আজিও গ্ৰেপ্তাৰ নহ'ল। আমি আশা কৰিছোঁ যে আপোনালোকে জানে আমি বিভিন্ন সময়ত আমি আন্দোলন কৰি আহিছোঁ যে আমাক এখন সংখ্যালঘু উন্নয়ন বোৰ্ড লাগে। সংখ্যালঘুসকলৰ এটা জৰীপ চলাব লাগে BTAD অঞ্চলত যে ক'ত সংখ্যালঘু লোকসকলৰ উন্নয়ন হোৱা নাই। সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰি আৰু 4খন জিলা পৰ্যায়ৰ বোৰ্ড গঠন কৰি সংখ্যালঘুসকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে সংখ্যালঘুসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰি কাম কৰিব লাগে। এয়া আমি বৰ্তমানৰ চৰকাৰক যি আছে সন্মানীয় BTRC প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেওঁলোকৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ আমাৰ অতি শীঘ্ৰে BTCত এখন BTAD সংখ্যালঘু BTR সংখ্যালঘু উন্নয়ন বোৰ্ড গঠন কৰিবলৈ আমি দাবী জনাইছোঁ।